পোনপ্ৰথমে আমি সমগ্ৰ অসমবাসী ৰাইজলৈ ভাতৃ দ্বিতীয়া যি গোৰ্খা জনগোষ্ঠীৰ এটা পবিত্ৰ উৎসৱ তাৰ আমি সমগ্ৰ অসমবাসীলৈ শুভেচ্ছা জনাইছোঁ আমাৰ ফালৰ পৰা। পাঁচদিনীয়াভাৱে চলা আমাৰ গোৰ্খা জনগোষ্ঠীৰ যি তিহাৰ উৎসৱ আছিলে এই উৎসৱ বিগত 5 দিনৰ পৰা আৰম্ভ হৈ আজি ইয়াৰ অন্তিমটো দিন অৰ্থাৎ ভাতৃ দ্বিতীয়া আজি। এই ভাতৃ দ্বিতীয়াৰ পিছতে আমাৰ এই পবিত্ৰ তিহাৰ উৎসৱটোৰ সামৰণি পৰিব আজিৰ পিছতে। গতিকে প্ৰথম দিনা আপোনালোকৰ কাউৰী পূজাৰে এই তিহাৰ উৎসৱ আৰম্ভ হয়। কাউৰী পূজাৰ পিছতে আমাৰ কুকুৰক পূজা কৰা হয়, তাৰপিছত গাই গৰুক পূজা কৰা হয়, তাৰপিছত বলদ গৰুক পূজা কৰি আজি অৱশেষত ভগ্নীসকলে ভাতৃসকলক ভাইফোঁটা দি আজি বিশেষ এটা পূজা আমাৰ জনগোষ্ঠীৰ লোকসকলে আজি কৰে। গতিকে এই সময়ছোৱাত আজিৰ দিনটোত যি ভাতৃ দ্বিতীয়া আছে এই সময়ছোৱাত ভগ্নীসকলে নিজৰ ভাতৃসকলক তেওঁলোকে বিভিন্ন ৰং ধৰণৰ ৰঙেৰে তেওঁলোকে ফোঁট দিয়ে আৰু তেওঁলোকক দীৰ্ঘজীৱী হোৱাৰ কাৰণে আশীৰ্বাদ দিয়ে। তদুপৰি ভাতৃসকলেও তেওঁলোকৰ ভগ্নীসকলক ফোঁট দি বিভিন্ন উপহাৰ আদি দিয়ে। গতিকে এই নিয়ম আমাৰ বহুত বছৰৰ পৰাই চলি আহিছে, আমাৰ পূৰ্বপুৰুষসকলৰ পৰাই। গতিকে এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই। সমগ্ৰ বিশ্ববাসীৰ লগতে আজি অসমৰো বিভিন্ন প্ৰান্তত গোৰ্খা জনগোষ্ঠীয় লোকসকলে এই উৎসৱটো আজি উলহ মালহেৰে পালন কৰিছে। আৰু সমান্তৰালভাৱে এই তিহাৰ উৎসৱৰ লগত সংগতি ৰাখিয়ে গোৰ্খা জনগোষ্ঠীয় লোকসকলে ঘৰে ঘৰে ঠিক বিহু হুঁচৰিৰ দৰেকৈ ঘৰে ঘৰে তেওঁলোকে গৈ এবিধ বিশেষ নৃত্য কৰে। এই নৃত্যটোক আমি দেউচী ভৈলী বুলি কওঁ, অৰ্থাৎ মহিলাসকলে ভৈলী নৃত্য কৰে আৰু পুৰুষসকলে দেউচী নৃত্য কৰে আৰু গৃহস্থক তেওঁলোকে আশীৰ্বাদ দিয়ে আৰু গৃহস্থই তেওঁলোকৰ মানে মংগল কামনা কৰি তেওঁলোকৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে। গতিকে আজি বৃহত্তৰ এই অঞ্চলৰ গোটেইখিনি মানুহ ওলাই আহি আপোনাৰ সেই দেউচী ভৈলী খেলি পেলাই তেওঁলোকে গোটেই পৰিৱেশখিনি সুন্দৰ কৰি তুলিছে। আজি ভাতৃ দ্বিতীয়া উপলক্ষে আমি সকলো ভাই আৰু দাদাসকলক ভাইফোঁটা দিওঁ, তাৰপিছত তেওঁলোকক আশীৰ্বাদ দিওঁ যাতে তেওঁলোক কুশলে মংগলে থাকে। আৰু যিমান আমাৰ ভাইটি বা দাদাহঁতে যিমান দূৰত আছে সকলোবোৰ আহে ফোঁটা লগাবৰ কাৰণে এই তিহাৰত। তিহাৰ বুলি কওঁ আমি, যিটো ভাইফোঁটা উৎসৱ থাকে উৎসৱ 4 দিন হয়, 4 দিনটোত আমি তিহাৰ বুলি জানো। এই তিহাৰত আমি সকলো ভাইটিক বা দাদাক আমি ফোঁট লগাই দিওঁ। ইয়াৰ মহত্ব ফোঁট লগা মহত্বটো ভাইটিহঁতক আশীৰ্বাদ দিওঁ আমি আৰু তেওঁলোকক দীৰ্ঘজীৱী হোৱাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে তেওঁলোক কুশলে থাকে।